কথা আমাৰ মাজত নাথাকে বা যিটো মানুহ আমাৰ নাই তেখেতত আমাৰ আচলতে বিৰোধী আচৰণ যে বিপদে পৰিচালিত কৰিবৰ কাৰণে আমাৰ সংগঠনটো ওলাইছে সেয়েহে আমি আপোনালোকৰ ওচৰত আচলতে প্ৰেছ মিটটো সহায় সহযোগিতাতে আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল কি যে যিজন ল'ৰা আচলতে দুৰ্নীতি বিৰোধী এণ্টি কৰাপশ্যন ইউথ পাৱাৰ আছাম বুলি ক'লে অকল এণ্টি কৰাপশ্যন পাৱাৰ আছাম বুলি ক'লে অকল আমাৰ এটাই নুবুজায়, কিন্তু এণ্টি কৰাপশ্যন ইউথ পাৱাৰ আছাম বুলি ক'লে বহুতো বুজায়। আৰু এটা কথা আছে কি যে দুৰ্নীতি বিৰোধী প্ৰকৃতি সুৰক্ষা সমিতি বুলিও এটা আছে। আৰু এই যি ল'ৰাটোৰ নামটো কি আছে তেখেতৰ এই কি ক'লে তৰ সিং তেৰং যি ল'ৰাটো আচলতে যি দুষ্কৃতি কাৰ্যত আচলতে লিপ্ত হৈছে বুলি ক'ব লাগিব। তো তেখেত অলৰেডি আপোনাৰ আমাৰ গোলাঘাট জিলাত সদৌ অসম ভিত্তিতে আপোনাৰ অধিৱেশন পতা হৈছিলে। সেই অধিৱেশনৰ তেখেত জড়িত আছিলে, কিন্তু তাৰপিছত আপোনাৰ 25 তাৰিখে তেখেতক আমি উলিয়াই দিয়া হৈছিলে। এইটো কাৰণে উলিয়াই যে তেখেতৰ কিছুমান কাম কাজ আমি অনিয়ম হিচাপে আমি পাইছিলোঁ। আৰু তেখেতক এটা কথা কৈছিলোঁ যে আমি কাৰ্বি আংলং জিলাত যেতিয়ালৈকে আমাৰ এখন আকৌ 9 ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী আমি দিৱস পতা যায়, সেই দিৱসৰ পিছতহে আকৌ তোমাক আমি আমাৰ সংগঠনলৈ আমি আগুৱাই ল'ম। তো তেনে পৰ্যায়ত আচলতে তেওঁ যি অনীতি কাৰ্যকলাপত লিপ্ত হ'ল, তাৰ বাবে আমাৰ সংগঠনৰ পক্ষে তেখেতক যিহেতু উলিয়াই থোৱা আছিলে, তেওঁ নিজেই জগৰীয়া। আৰু প্ৰশাসনক আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাওঁ যে তেনেকুৱা দুষ্কৃতি কাৰ্যত আচলতে যিখিনি পিশাচ বুলিয়ে ক'ব লাগিব যে কাৰোবাক ধন দাবী কৰা কিবাখিনি আমাৰ সংগঠনৰ লক্ষ্য দৃষ্টি নহয়। আমাৰ সংগঠনটোৰ লক্ষ্য দৃষ্টি হ'ল যে যিখিনি গ্ৰাম্য অঞ্চলক আমি সজাগ আৰু সচেতন কৰি পেলাই মূল্য বৃদ্ধিকে লৈ পেলাই যিখিনি আচলতে দুৰ্নীতি, সেই দুৰ্নীতিখিনি কিছু আমি হ্ৰাস কৰিব পাৰোঁ নেকি। আৰু আপোনালোকৰ সহায় সহযোগিতাই এই ধৰণৰ যদি মানুহ থাকে বা আমাৰ মাজতো যদি কোনোবা থাকে বিষয়ববীয়া, প্ৰশাসনে কঠোৰতকৈ কঠোৰ আইনগত ব্যৱস্থা ল'বলৈ আমি অনুৰোধ জনালোঁ। আৰু সেই বিষয়ববীয়াজন যিজন কেৰামপি বুলি ক'লে তেখেত আমাৰ সংগঠনৰ পৰা তেখেতক বহিষ্কাৰ কৰা আছিলে। এতিয়া অলৰেডি আমি আপোনালোকৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি তেখেতক বহিষ্কাৰ কৰাৰ লগতে আমি অনিৰ্দিষ্টকাললৈকে তেখেতক আমাৰ মাজত নাইকিয়া বুলি ঘোষণা কৰিলোঁ। আৰু লগতে তেওঁ প্ৰশাসনে যি ধৰণে কঠোৰকৈ কঠোৰ শাস্তি দিয়ক যে তেনেকুৱা দৃষ্টান্তমূলক আন কোনো বিষয়ববীয়াই সাহস নকৰে তেনেকুৱা এটা কৰিবলৈ। আৰু অনাগত সময়ত আমাৰ সংগঠনৰ মাজত এই কাৰ্বি আংলংকে বুলি নহয়, সমগ্ৰ অসমত আমাৰ যিমানখিনি ডিষ্ট্ৰিক্ট কমিটি, আঞ্চলিক সমিতি, মহকুমা সমিতি আছে, তেনেকুৱা যদি বিষয়ববীয়া তেনেকৈ মানুহৰ মাজত আচলতে অনীতি কাৰ্যকলাপত লিপ্ত হ'বলগীয়া বিষয়ববীয়া আছে, তেনে তেখেতলোকক অনতিপলমে আমিও চিনাক্ত কৰি পেলাই আমি প্ৰশাসনৰ হাতলৈ আমি গতাই দিম বুলি আপোনালোকক জনাইছোঁ। আৰু আমাৰ আচলতে কেন্দ্ৰীয় যি সাধাৰণ সম্পাদকৰ লগতে কাৰ্বি আংলং জিলাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে, তেখেতলোকেও আপোনালোকৰ আগত মন্তব্য আগবঢ়াব। আচ্ছা, আপুনি খন্তেক আগতে কৈছিলে 25 তাৰিখে তেওঁক মানে আঁতৰাই ৰখা হৈছে। কোন মাহৰ 25 তাৰিখ? আপোনাৰ জুন মাহৰ 18 তাৰিখে আমাৰ হেৰি আছিলে, অধিৱেশন আছিলে গোলাঘাটত। তো তেখেত তেতিয়ালৈকে আছিলে, যেতিয়া আমি যি শুনিলোঁ যে তেখেতৰ অনীতি কিছুমান আমি ফোন বাৰ্তালাপো কৰিছিলোঁ, তেতিয়া আমি তেখেতক বহিষ্কাৰ কৰিলোঁ বুলি উলিয়াই দিয়া আছিলে। তেখেতক এটা আমি কথা যে যেতিয়ালৈকে 9 ডিচেম্বৰ প্ৰগ্ৰাম নহয় তেতিয়ালৈকে কিন্তু তুমি আমাৰ সংগঠনৰ পৰা বহিষ্কাৰ হৈ আছা। Francis Hanko di alam ang gini da president kami nang ko alam de la pulo non kidam tangan alam hedi non kidam tang alam agon hetjong la ditum central committee wang lo central committee da district committee wang pen da lam theke jai pon ate pensi nilita jai pon chotpon niliban pore clarification hai atimade nilita da regional committee non bang ke president ar posi de pon de lo nasi president ar pole pon de la phi इनके नॉन हेजोंग लाकी फोकन आलाम की बांग लासन हेलो जे लाबांग के आलाम की बांग फोलो जे आलाम बांग के नितुम लोंग बांग किचरा पाविदा सी मानदे लो अथेमाते किताम तांग 25 आरनी किताम तांग 25/6/2023 आरनी अथेमाते हो लदा नितुम गोलाघाट डिस्ट्रिक्ट लोंग हलदा माय मीटिंग पा दम हो नितुम किचतोंग दुन हलदा चितोंग दुन अब पेन आरडीपी पेन आलाम का चिंकी जे थालो laban jiki jethang dia pen amal alam bangke asi RD dojol pen kiklem kitam pon amida ta joini alam lipan puthot la 25 ani bang alam pane suspense lipon to alam lipan suspend lipon to alam ke bang asong alam lipan kiklem kitam bang asap so kichira amida ta joini lo amase sachal ma lipon to lo enke lalo enke nona bangke main alam the bang asong lo news ke klang lo alam li abang bangke khopon lo alam ki follow pen api non alam ki follow bang ke news ke klang bang ke nilitum organization bang ke anti corruption youth power of Assam ini corruption youth power of Assam pamen bahada bai klangkle labe ke klang bang ke anti corruption youth power karbi anglaw men se klang lo pusita me hala bang ke komma kuna organize dong alang tumbang ke claim pon ne alang libang toro bang ke anke la ke nitum ke chini ne dalo komma organize dong pon nitum suspend di kop na pi kona organize dong men to alang ki juan to pen dong ke claim ne labang nitum chini dalo Stame lada bang itu mamre kali kusipini clarification bang ki pipon lo lauda kalam theke lalo kedam tang lasu ansi lam bang ke pading hoy lo kedam tang pupa central committee district committee pe nage thang ko ateng bati ta thang kon cholo nini pe nda ko
regional committee non-bank president aku biasa aku tangkon ko dia tu soal Ano kanang check abang formen nasional te. kanang cek abang formen ke toro sing teron hendo inke hola alang ri ari sang ho ta lata isibat organisasi ki klem ra bari kusida news long klam pon lo he seta me hala bang ke kalinde galang ni labang itu mai jini ne dalo lam me do clarification Aprang ente tak kita so abang sugi kopiar pusideng bom na. la so kan ke non itu regional committee long district regional committee long secretary ar kusi klem pon lo seta me labang ke la chiklo jona prang se labang ban suspend man di pon tang le di suspend di pon tang dat apa na pi bang se alang bang ke kopiar kunat pisong ke klem ni labang di tuntan information na jini ne dalo non ba lagi di mamuli kali dalo inke lam la cholo ta Thank you. এই ক্ৰাইম কৰিছে তেওঁ ক্ৰাইমত আমি সম্পূৰ্ণভাৱে আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ অসমৰ উদ্দেশ্য এটাই ৰাইজক সজাগ আৰু সচেতন কৰা আৰু অন্য উদ্দেশ্য নাই আৰু আমাৰ এই আপোনালোকৰ সংবাদ মাধ্যমত দেখাই দিব লৈছোঁ আমি পেডেৰি তেওঁ ৰিজাইন লেটাৰ দিছিলোঁ 25 তাৰিখ 6/2023 তেওঁ সম্পূৰ্ণভাৱে ওলাই দিয়া হৈছিলে আৰু আমাৰ সংবিধান আমাৰ সংগঠনৰ কিছু নীতি আছে আপোনালোকৰ আমি যেতিয়া আমি সদস্য ভৰ্তি কৰা হয় সদস্য ভৰ্তিত আমি এটা আমি উল্লেখ কৰি ইয়াত কথা থাকে আমাৰ সদস্য ভৰ্তিত এটা থাকে আপোনাৰ লিখিত হিচাপত থাকে ওপৰৰ উল্লেখিত সকলো তথা মই সম্পূৰ্ণ শুদ্ধ নিয়মৰ লগতে সংগঠন সকলো ধৰণৰ সংবিধান নীতি লৈ কোনো ধৰণৰ কাকো ধন দাবী নকৰোঁ ছ'চিয়েল মিডিয়াত মই সংগঠনৰ কোনো নেতাবাচক মন্তব্যৰ ব্যক্তিগতভাৱে প্ৰকাশ নকৰোঁ তেনে কাৰ্য কৰিলে মই দলৰ পৰা বহিষ্কাৰ লগতে আইন অধীনত সংগঠন যি শাস্তি দিয়ে মূল পাতি ল'ম সেই বুলি তেওঁ নিজে চিগনেচাৰ আপোনাৰ চহী কৰি আমাক প্ৰমাণ দিয়ে আৰু তেওঁলোকৰ আমি প্ৰমাণ পত্ৰ লোৱা হয় আধাৰ কাৰ্ড আপোনাৰ ভোটাৰ আই কাৰ্ড তাৰপিছত আপোনাৰ পান কাৰ্ড ইত্যাদি আমি লোৱা হয় আৰু আমাৰ সংগঠনৰ যি উদ্দেশ্য আছে আপোনালোকে নিশ্চয় সংবাদ মাধ্যম ইয়াত আমি কৰিছিলোঁ ধন দাবী যিকোনো আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ সদস্যৰ পৰা আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা আমাৰ জিলা সমিতিয়ে কৰা এনেকুৱা অভিযোগ আহে যদি আমি তৎকালীনভাৱে তেওঁলোকক বহিষ্কাৰ কৰা আমাৰ এই ফৰ্মত আপোনাৰ স্পষ্টকৰণ দি আমি কৰা হৈছে গতিকে তেওঁ আমাৰ সংগঠনৰ পৰা 25 তাৰিখে আপোনাৰ তেওঁক আমি সম্পূৰ্ণভাৱে ওলাই দিছিলোঁ আৰু তেওঁ সংগঠনৰ কোনো কাম কাজ কৰিবলৈ আমি তেওঁক বাৰম্বাৰ আমি তেওঁক কোৱা হৈছিলে আৰু আমি ডিফু আঞ্চলিক সমিতিৰ সভাপতিক আমি এই দায়িত্ব দিয়া হৈছিলে তেওঁ দায়িত্ব দি অৰ্পণ কৰি লগালগ তেওঁক আপোনাৰ ওলাই দিয়া হৈছিলে কিন্তু তেওঁ এনেধৰণৰ ঘটনা ঘটিছে এই ঘটনাৰ লগত আমাৰ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে কোনো ধৰণৰ হাত আমাৰ জড়িত নাই আৰু সম্পূৰ্ণভাৱে তেওঁ ওলাই আছে আৰু তেওঁক ছাছপেণ্ড কৰা হৈছে আৰু ইয়াৰ ওপৰত যদি আমি কিবা কৈফিয়তো দিবলগীয়া হয় আমি দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ লগতে কাৰ্বি আংলং জিলামুখী সদায় প্ৰশাসনৰ জড়িত হ'বলৈ কাৰ্যসূচী আপোনালোকৰ জিলাখনত আমাৰ বেয়া পাব নালাগে আমাৰ মাজত কিছুমান বিৰোধী আচৰণ থাকে আজি ইটো সংগঠনে সেইটো সংগঠনক আচলতে কিছুমান ক্ষেত্ৰত বিপথে পৰিচালিত কৰিবৰ কাৰণে খুব কৌশলী কিছুমান সিদ্ধান্ত লয় ঠিক তেনেধৰণে যে আমাৰ মাজত নাইকিয়া সেইটো মই ক'ব নোৱাৰোঁ কেছ কৈছে মানে আপোনাৰ অপ্ৰিয় হ'ল কথাষাৰ সত্য কিন্তু কিছুমান সংগঠনে কিছুমান আজি মই আপোনালোকক আহ্বান কৰি গৈছোঁ যে এণ্টি কৰাপশ্যন বুলি ক'লে অকল দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমকে নুবুজায় এণ্টি কৰাপশ্যন বুলি ক'লে চৰকাৰী বা ধৰি বেচৰকাৰী কেইবাটাও আচলতে আছে তো ঠিক তেনেধৰণে কিছুমানে আমাৰ সংগঠনটোক কিছুমান ডমিনেট কৰিবৰ কাৰণেও এনেকুৱা আচলতে অপপ্ৰচাৰ কিছুমান চলাই বুলি আপোনালোকৰ আগত আমি ব্যৰ্থ কৰিছোঁ কথাখিনি অৱগত কৰিছোঁ আচলতে আৰু আপোনালোকৰ সংবাদ মাধ্যমত আমি ক'ব খুজিছোঁ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম আৰু দুৰ্নীতি বিৰোধী যুৱ শক্তি কাৰ্বি আংলঙৰ সদস্য তেওঁ নহয় এণ্টি কৰাপশ্যন ইউথ পাৱাৰ অফ আছাম আৰু এণ্টি কৰাপশ্যন কাৰ্বি আংলঙৰ তেওঁ কোনো সদস্য নহয় তেওঁ এই সংগঠনটো যিটো আপোনাৰ নাম ব্যৱহাৰ কৰিছে তেওঁক ইমিডিয়েটলি আমিও গৃহীত ব্যৱস্থা ল'বলৈ আমি চেষ্টা চলাম আৰু আমি আইনগত হিচাপত যেনেধৰণৰ কৰিব লাগে আমি কৰিম আৰু দোষী শাস্তি পাব লাগে আমাৰ এইটো দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ তৰফৰ পৰা